আমি হলো ভিতর গাঁৱৰ 2 নম্বৰী তোমালোকে চাগে ভাবি আছা যে এনেকুৱা পগলাৰ দৰে কিয় কৰিছে চ' মই কৈ আছো শুনা আচলতে বহুত মাল খায় পৰহি ৰাতি মানে কোনোবা এটা বিয়াত গৈছিল মাল নাপাই কেনে নেকেলা ঘৰৰ পিছফালৰ পৰা থুতলা ফুৰি গুটি খাই দিলে সেইকাৰণে কেলা এনেকুৱা পগলাৰ দৰে কৈ আছে ফচৰিকে मजा आया ইয়েছ তোমালোকে ঠিকই ভাবিছা আজি আমি কথা পাতিম ইয়াৰ বাট ই কাক কপি কৰে জানা ইয়াক কপি কৰে ইয়েছ সুৰভি তামেল আচলতে নামটো মই ইমান ভালদৰে নাহে আচলতে ই কপি কৰে ইয়াক বাট ইয়াৰ ভিডিঅ' কেইটামান চাই বাথৰুমত যাই মাৰো মাৰো যেন লাগে বাট ইয়াৰ ভিডিঅ' কেইটামান চাই কেলা নাই থৈলো ক্ৰপ চেদি চলাব মন যায় কেলা ইয়াক সাজি কাছি ক'ত তই কেলা তোৰ মাকৰ পেটিকুট গাত দি আহিছ যা দিয়া লাউৰে সঁচা কথা ক'বলৈ গ'লে ন বন্ধুসকল কণ্টেণ্টৰ অভাৱ পৰিছে যেতিয়াৰ পৰা ডিম্পুৰা চেনেলৰ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে ন তেতিয়াৰ পৰা চবৰে মাথাত জাষ্ট এটাই বুদ্ধি আহি আছে ইউটিউবত ভিডিঅ' বনোৱা বা ছ'চিয়েল মিডিয়াত কোনোবা ধৰণৰ ৰিলছ বনোৱা চ' কণ্টেণ্ট বিচাৰি গেলা ই পালে এইটোহে কণ্টেণ্ট পাগল নেকি বস্তিকে মানুহৰ কেলা আৰু খাই বৈ কাম নাই তোৰ মাৰৰ এই কেলা পুৰণা পেটিকুট খুটডাল চাব যাব নেকি বস্তিকে হেৰো খেলা এই বস্তা পিন্ধি ভিডিঅ' বনোৱাতকে কেলা লেংটা হৈ ভিডিঅ' নবনাই কিয় ভিউজো বহুত পাবি আৰু চব ল'ৰা ছোৱালীৰ মুখত বাছ মিয়া খালিফাৰ কথা বাদ দি চবেই অকল তোৰ কথাই ক'ব বাট তোৰ ফিগাৰটো ইমান ভাল লগা নাই সেইকাৰণে চাগে কোনো তোক একচেপ্ট নকৰে বন্ধুসকল পেপাৰটো শুধুমাত্ৰ আমি লিখা কামত ব্যৱহাৰ কৰোঁ বাট ই কেলা এতিয়া কেছটো শুনা আচলতে কিয় কাৰণে এই পেপাৰটো গাত পিন্ধিছে আচলতে ই যেতিয়া ক্লাছ কৰি থাকোঁতে এদিন মানে টিচাৰে দেখা পাইছিল যে ই খালি পাৰ ভিডিঅ' চাই আছে চ' সেইকাৰণে টিচাৰে ইয়াক স্কুলৰ ক্লাছৰ পৰা মানে খেদাই দিলে আৰু মা দেউতাও তাক আৰু স্কুলত পঢ়িব যাব দিয়া নাই সেইকাৰণে ই ভাবিলে যে মই এতিয়া পুৰণা বহীবিলাক আৰু কি কৰিম এইবিলাকে কৰোঁ বাকচুদি অলপমান কৰোঁ পচৰিকে কেলা এতিয়াহে অকতত আহিলি আচলতে তই জংঘলত থাকাই মানুহ নে কি কয় আপোনালোকে চ' বাজাও পচৰিকে চ' গাইছ শুনা আচলতে ই কাৰণে আৰু ই যে ক'লে যে দৰ্দ কিয় কাৰণে লাগিছে জানা আচলতে ই যেতিয়া জংঘলত এইবিলাক লগাবৰ কাৰণে মানে কাটিব গৈছিল ন তেতিয়া একেলা জোক ফুটাত সোমাই গৈছিল সেইকাৰণে চাগে অলপমান দৰ্দ পালে বাকি আজি ভিডিঅ'টো আছিল এইখিনিয়ে চ' থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং মাই ভিডিঅ' এণ্ড গাইজ ভিডিঅ'টো চাই যদি কোন মানুহ ভাল পালা দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিবা তো লগ পাই আছোঁ আৰু এটা নতুন ধমাকেদাৰ ভিডিঅ' লৈ